দীপাংক ভালকে ফেম পাবা ইয়াত থকা মহগোৱালসকলে প্ৰত্যেক বছৰে এই ধৰণে আয়োজন কৰে নিজৰ নিজৰ মহকেইটা লৈ এযুঁজ কৰোৱায় আৰু ৰূপহীবাসীৰ ৰাইজে সদায় যুঁজখনৰ কাৰণে প্ৰত্যেক 1 মাঘৰ দিনা ৰৈ থাকে উচ্চ ন্যায়ালয়ে নিষেধাজ্ঞা কৰিছে যদিও কিন্তু তেখেতসকলে নিজে নিজে মহকেইটা আনি নিজে নিজে নিজৰ স্থলতে যুঁজ আৰম্ভ কৰাৰ কাৰণে গোটেই অঞ্চলবাসী ৰূপহীবাসী ৰাইজ আহি ইয়াত সমবেত হয় এটা এক আনন্দমুখৰ পৰিৱেশ হয় কিন্তু এই যুঁজখন তেওঁলোকে প্ৰত্যেক বছৰে ৰাখে আৰু বিশেষকৈ শিৱত আমাৰ লাহনহেট গোটেইখিনি একত্ৰিত বৃহত্তৰ ৰূপহীবাসী অঞ্চলৰ ৰাইজসকল একত্ৰিত হৈ তেওঁলোকে নিজে যুঁজ চাবলৈ মাতে মোকো নিমন্ত্ৰণ দিছে প্ৰত্যেক বছৰে এনেকৈ দেখোঁ চাওঁ ভাল লাগে ৰূপহী পথাৰত যিহেতু ৰংপুৰ ৰঙেৰে ভৰপূৰ আৰু এই চেনেলটো আপোনালোকৰ এই চেনেলৰ যোগেদি আজি পবিত্ৰ ভোগালী বিহুৰ সকলোলৈকে মান্য অনুসাৰে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ম'হ যুঁজখন যাতে প্ৰত্যেকেই আনন্দ কৰক প্ৰত্যেক বছৰ ধৰে এবাৰ যি পৰম্পৰা বজাই চেষ্টা কৰিছে কিদৰে কিমান ম'হ যুঁজালে কোন জেগাত কিদৰে আমি ৰূপহী বিল অঞ্চলত আমি বহুত গোৱাল আছোঁ গোৱাল আমি প্ৰায় মতা ম'হ আমি প্ৰতিপালন কৰি ৰখা হৈছে সেই ম'হ আমি জুমন মেলিবৰ কাৰণতে ইয়াত আমাৰ কোনো কমিটি আমাৰ ইয়াত নাই আমি গোৱালৰ ভিতৰত একত্ৰিত হৈ আমি ম'হখিনি আমি ইয়াত এতিয়া দুহাল ম'হ ইয়াত যুঁজ পোৱাইছোঁ দুহাল ম'হৰ ভিতৰত এহাল ম'হ এতিয়ালৈ যুঁজলৈ ৰাইজলৈ দেখা দেখি হৈছে আৰু এহাল ম'হে আমি যুঁজত মেলিবলৈ আৰম্ভ কৰিবলৈ লৈছোঁ কিন্তু ইয়াত আমি সকলো ৰাইজক প্ৰত্যেক বছৰে এনেদৰে পাওঁ আৰু এই বছৰ আগতকৈ অলপ ভালো লাগিছে আপোনালোক সাংবাদিকসকল আমাৰ ওচৰত আহি পিনি আমাৰ পৰা কিছুমান সাক্ষাৎকাৰ লোৱাৰ কাৰণতে আমি আপোনালোকক আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ।